নমস্কাৰ, মই জুৰি দাস মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো ভাল। আৰু আজি জানে আপোনালোকে আজি আমাৰ অসমবাসীৰ অতিকৈ মৰমৰ মাঘ বিহুৰ আজি উৰুকা আৰু উৰুকাৰ দিনা খুব ভাল লগা এটা দিন আমাৰ কাৰণে। আৰু আজি উৰুকাৰ মানে মই ভিডিঅ'টো আহিলোঁ আপোনালোকৰ ওচৰলৈ এইকাৰণে মানে আজি ভিডিঅ'টোত মই দেখাম বুলি ভাবিছোঁ আপোনালোকক। আজি উৰুকাৰ দিনাখন মানে প্ৰত্যেক বছৰে মোৰ বিয়াৰ পিছৰ পৰাই প্ৰত্যেক বছৰে মই হাজবেণ্ডৰ গাঁৱৰ ঘৰত যাওঁ আৰু তাতে খুব ভাল লাগে, ৰাইজৰ লগত এসাঁজ খাওঁ সকলোৱে লগ লাগি আৰু তাতে অলপ উলহ মালহেৰে এইখিনি পালন কৰোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মানে আমি গাঁৱত যাব ওলাইছোঁ গুৱাহাটী ঘৰৰ পৰা আৰু এতিয়া গাঁৱত গৈ পাম আৰু তাতে আমি ৰাইজৰ অলপ আশীৰ্বাদো লওঁ আৰু তাতে মানে একেলগে ভাত খাওঁ আৰু সকলোৱে মিলি আৰু ভাবিছোঁ এইবাৰ মই আপোনালোকক দেখাই দিওঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, দেখাই যাম বাৰু। এতিয়া আমি মানে ৰেডি আৰু গুৱাহাটীৰ পৰা যাব ওলাইছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া গাঁও আহি পালোঁ। আমাৰ গাঁৱত আহোঁতে অলপ দেৰি হ'ল। আমি এটা ৰাইজত সাৰ দিছিলোঁ আৰু ভোজপাতখিনি আছে। আহি পোৱালৈকে চব্জি এইবিলাক তৰকাৰী গোটেই কাটা কুটা হৈ গৈছে। এতিয়া বনাব কাৰণে ৰেডি হৈছে, হাউচ আছে। এয়া হাঁহ বাচি উঠি এয়া কাটি আছে। এয়া গোটেইখিনি মানুহ লগ লাগি কামখিনি কৰি আৰু একেলগে কৰি আছে। চাই থাকিব ভিডিঅ'টো। এয়া দালি হৈয়ে গ'ল, তাৰপিছত আকৌ মাংস বনাব আৰু এনেকৈ গোটেইখিনি মানুহ লগ লাগি কৰি আছে আৰু আমিও তাতে অলপ লাগি দিলোঁ, কাৰণ আমাৰতো আহি পোৱাত অলপ দেৰিয়ে হ'ল। আৰু আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো, বাৰু মই দেখাই গৈ থাকিম। এয়া এনেকৈ সকলোৱে লগ লাগি ৰাইজৰ লগত এসাঁজ খালোঁ আৰু কিন্তু তেওঁলোকৰ প্ৰেম সফল হ'লনে? তেওঁলোকৰ বিবাহ হ'লনে? আহকচোন। আপোনালোকতো দেখালোৱে একেলগে ভাত খোৱাটো আমাৰ ৰাইজৰ লগত খুব ভাল লাগিল আৰু খাই বৈ ঘৰলৈ আহিছোঁ। আৰু আপোনালোকে বা কেনেকুৱা পালে ভিডিঅ'টো চাই, যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈ আহিম আৰু অন্য ভিডিঅ'লৈ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।